নমস্কাৰ সকলোকে মই মৰমী মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিনৰ পাছত এটা লং ভিডিঅ' দিওঁ বুলি ওলাইছোঁ। আজি ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ। আপোনালোকে যদি ভাল পায় প্লিজ লাইক কমেণ্ট কৰিব, আৰু যদি নতুনকৈ মোৰ চেনেলটোত আপোনালোকে ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু বহুত দিনৰ পৰা মানে এনেকৈ ভিডিঅ' এটা বনাম বুলি ভাবি আছিলোঁ, কিন্তু মানে কি হয় সময়ে নহয় আৰু মানে তেনেকৈ দিয়াই নাযায় আৰু সেইটো কাৰণে আজি ভাবিছোঁ লং ভিডিঅ' এটা দিওঁ, আপোনালোককো দেখাওঁ। যিহেতু এইকেইদিন বহুত বৰষুণ আমাৰ ইয়াত একেৰাহে বৰষুণ পৰিয়ে আছে আৰু আজি অকণমান ৰ'দটো ওলাইছে, তো ভাবিলোঁ অকণমান চুলিখিনিকে অকণমান হেৰি কৰোঁ। তো আজি মই চুলিত কি লগাওঁ আপোনালোককো দেখাওঁ, ব'লকচোন ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। দেখিছেনে চুলিসোপা মানে বহুত দিন হ'ল একোৱে মানে যতনে লোৱা নাই, তো আজি সেইটো কাৰণে ভাবিছোঁ। দেখিছে কেনেকুৱা হৈ আছে, বহুত ফাটিছেও আৰু বহুত উফি হৈছে চুলিবিলাকত। সেইটো কাৰণে আজি অকণমান চুলিখিনিকে যত্ন লওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব, কি লগাওঁ কি নলগাওঁ আপোনালোকে। ইয়াতে লৈছোঁ দৈ, তাৰপাছত ইয়াতে দিম কণী, সানি বহুত হ'ব একো নহয়। ইয়াতে কণী দিছোঁ, তাৰপিছত নাৰিকল তেল অকণমান দিম, তাৰপাছত ই কেপচুল মই 2টা দি দিম ইয়াতে। ইয়াতে 2টা ই কেপচুল 2টা দি দিছোঁ, আৰু এইখিনি ধুনীয়াকৈ মিক্স কৰি দিম। এইখিনি ধুনীয়াকৈ গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম আৰু ধুনীয়াকৈ সানি দিয়া। এইফালে এইখিনি অকণমান সানি থৈ দিওঁ, ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। আৰু এইফালে চাওকচোন আইনাখন ৰখা মানে একো ব্যৱস্থা নাই কাৰণে কি ষ্টাইলত ৰাখি থৈ দিছোঁ। দৈখিনি আৰু অকণ ডাঠ হ'ব লাগিছিলে পিছপাতো। ধুনীয়াকৈ সানি লওঁ। তললৈ হালি থাকিব লাগে কাৰণে ভাগিনক ষ্টেণ্ড বনাই লৈছিলোঁ। দেখিছে ইমান আমাৰ মৰমৰ ভাগিন। সি খানে বোলে তাকো অকণমান লগাই দিওঁ। আৰু ধুনীয়াকৈ গোটেই চুলিখিনিতে এপ্লাই কৰিলোঁ। দেখিছেনে মানে গোটেইখিনিতে সানিলোঁ, আৰু একদম যিহেতু বহুত উফি হৈছে তো অকণমান হেৰি তেনেকুৱাকৈ সানিলোঁ ধুনীয়াকৈ। তাৰপাছত এইখিনি মই চুলিখিনি এতিয়া আধা ঘণ্টামানৰ কাৰণে ধুনীয়াকৈ শুকাবলৈ দিম। তাৰপাছত চুলিখিনি ধুই কেনে আপোনালোকক মই ৰিজাল্টটো দেখাম কেনেকুৱা হয়। এইফালে চাওকচোন চুলিখিনি সঁচাকৈ বহুত বেছি ভাল লাগিছে। আপোনালোকে চাওক ইমান ধুনীয়া, একদম পূৰা মিহি লাগিছে আৰু পূৰা চিল্কি হৈ গৈছে চুলিখিনি। সঁচাকৈ বহুত বেছি ভাল লাগিছে। আপোনালোকেও এনেকৈ যিহেতু আপোনালোকে আমি সদায়
পাৰ্লাৰত গৈ চুলিৰ ট্ৰিটমেণ্ট কৰিব নোৱাৰোঁ, তো আপোনালোকে ঘৰতে এনেকৈ কৰি চাব পাৰে, বহুত বেছি ভাল এটা ৰিজাল্ট পোৱা যায়। আৰু এতিয়া ভালকৈ চুলিখিনি মোৰ শুকুৱাই নাই অৱশ্যে, সেইটো কাৰণে অকণমান হেৰি হৈ আছে, কিন্তু বহুত বেছি ভাল লাগিছে। আগৰ চুলিখিনিৰ তুলনাত এতিয়া চুলিখিনি আপোনালোকে চাওক ইমান ধুনীয়া লাগিছে দেখিবলৈ, চাগে বহুত বেছি ভাল লাগিছে।